কবিতাৰ শিৰোনাম আপোন গাঁওখন। লখিমপুৰৰে এখন সৰু গাঁৱৰ এচুকৰ বাসিন্দা মই। জন্মভূমি মোৰ শুৱনি আপোন গাঁওখনিৰ নাম খগা। আপোন মানুহৰ মৰমবোৰ, গছলতাই ভৰপূৰ প্ৰকৃতিৰ মোহনীয় দৃশ্যবোৰ আৰু সোৱণশিৰীৰ ন ন ৰূপবোৰেও মোক বৰ বেছিকৈ আপোন কৰে গাঁওখনৰ প্ৰতি। ভক্তিৰ আৰাধনাৰে গাঁৱৰ মাজত নামঘৰ আৰু এচুকত মন্দিৰ। বিদ্যাৰ পোহৰেৰে পোহৰোৱা নাম জ্বলা এখনি নিকেতন, এখনি মহাবিদ্যালয়, এখনি চৰকাৰী বিদ্যালয় আৰু লগতে আছে এটি সৰু অনুষ্ঠান, বিশ্বজ্যোতি মইনা পাৰিজাত। উচ্চ নিচৰ ভেদভাৱ পাহৰি নিজ লক্ষ্যলৈ বুলি আগুৱাই যায় সকলো হাতত হাত ধৰি একেলগে। পাহৰিব নোৱাৰা মানুহৰ মৰমবোৰ, প্ৰকৃতিৰ বিনন্দীয় সৌন্দৰ্যবোৰ, জ্ঞানৰ সুবাস পোৱা আপোন গাঁওখনিৰ পৰা অজানিতে গুচি গ'লেও আই, প্ৰাৰ্থনা জনাম তোক ইয়াতেই যেন জনম দিয় মোক।